গোলাগুলি হৈছিল কেনেকুৱা হৈছিল কথা আমি এতিয়া সন্ধিয়া গোটেই মই পথাৰত গৈছিলোঁ পথাৰৰ পৰা আহি পেলাই আৰু মইনা দুটাই বাপেকে মিলৰ পৰা আহিলে ধান ভঙা মিল আছে তেখেতেও আহি আৰু ভৰি হাত ধুই খুৰাহঁতৰ পৰা আহি চাহ পানী খাই আমি অলপ টিভি চালোঁ টিভি চাই বহি আছোঁ তাৰপিছত আমাৰ দাদা এজনো আহিছিল দাদাজনো আমি বহি টিভি চাই আছোঁ চাৱাৰ পিছতে আমি চাই থকা সময়ত এটা বিৰাট এটা শব্দ এটা হ'ল কি শব্দটো ভয়ংকৰ ধৰিব নোৱাৰিলোঁ আমি কি শব্দ কি কাৰণে হ'ল কি ব্ৰাছ হ'ল সেনেকৈ ভাবি আমি ভাবিছোঁ গাড়ীখনত কিবা এটা আছে নেকি গাড়ীখন তাৰমানে বহুতে লৈ যায়তো কিবা এটা হ'ব পাৰে সেইকাৰণে আমি গোটেই আমি বাহিৰত ওলাই আহিলোঁ ওলাই অহাৰ পিছত আৰু ওলাই অহাৰ পাছত আৰু তাৰমানে কৈ থাকাতে গোটেই বিষ এটা অনুভৱ এটা পিছফালে এনেকৈ চাই দিলে আমি তেজ তাৰমানে বৈ গৈছে যাৰ পিছত আৰু নেক্সট টাইম আমি যাব অলপ ভয়ো লাগছে তথাপিতো আমি গৈছোঁ আৰু কি কাৰণত কি হ'ল যাং যে তাৰমানে এনেকৈ যাই চাওঁতে আমি গুলিটো দেখা পালোঁ এখন চকীত তাৰমানে বহা চকীৰ পিছফালে আৰু এখন চকী আছে সেই চকীখনত তাৰমানে গুলিটো দেখা পালোঁ গুলিটো দেখা পাই কৈছোঁ পিষ্টলৰ গুলি সেনেকৈ ভাবি এটা আমি সেইটো ভয়টো বেছিকৈ লাগি গ'ল লাগি পাছত আৰু আমি ঘৰ গোটেই কথা আমি এতিয়া মানুহ জমা হৈ গ'ল আৰু ক'ত লাগিছিল গুলিটো ঠিক এই পিছফালেদি এনেকৈ লাগিছে চেঁচৰা খাই যে চেঁচৰা খাই গৈছে কেইটামান টাইমৰ হৈছিল প্ৰথমে 9:15 মিনিট হৈছে তাৰ কোনোবা পাৰ্টিকৰ জড়িত আছিল নেকি কিন্তু পাৰ্টিৰ মানে আমাৰ এইটো তাৰমানে আমাৰ গাঁৱলীয়া ৰাস্তাটোৰ কাম কৰাৰ কাৰণে এই এনৰেগাৰ পৰা তাৰমানে কমিটি বাছি দিছিল আৰু গাঁৱত চলাৰ কাৰণে তেখেতে সেনেকৈ চলাই আছিল আমি 5-6জন মানে বাকী এনেই কোনো তাৰমানে একদম লাগি থাকে কোনো পাৰ্টিত নাই তেখেত যাব সময় নহয় এনেকৈ এতিয়া দুষ্টিকাৰীটো প্ৰশাসনক কি ক'ব আমাৰ এতিয়া দুষ্টিকাৰী ওলালে ভাল লাগিলে হয় এতিয়া কি কাৰণত কিয় হ'ল কিন্তু হয়তো নিজৰ ব্যক্তিগত থাকিব পাৰে হয়তো কিবা কাৰণত কোনো বাহিৰৰ কিবা এটা হ'ব পাৰে সেইটো নাজানো এতিয়া দুষ্টিকাৰী এতিয়া ওলাই দিলে ভাল লাগে আৰু আমাৰ এতিয়া কিয় এনেকুৱা কৰিলে এতিয়া মানুহবিলাকেতো কয় এনেকুৱাটো কৰিব নালাগে তেখেতো সেনেকুৱা মানুহ নহয় এনেকৈ কয় এতিয়া আৰু বাকীখিনি আৰু কিমান দূৰ কি আছে নাজানো যিহেতু আমি ঘৰতে থাকোঁ মানুহ ক'ত আছে বৰ্তমান তেখেত পাঠশালা লৈ গ'ল নেকি এই আনন্দবাজাৰ ছাৰসকলে লৈ গৈছে তাৰমানে ৰাতি ছাৰসকলে লৈ গ'ল মেডিকেলত শালবাৰীত যাই পেলাই তাতে আৰু ছাৰে চাই চিন্তি ক'লা কি মইতো চিলাই কৰি দিলোঁ ভিতৰত কিবা এটা আঘাত হ'ব পাৰে এতিয়া ভালকৈ চাব তাৰপিছত ৰাতিপুৱা মানুহ গেডাৰিঙৰ কাৰণে নিব পৰা নাছিল অলপ দেৰি হৈছে নিয়াতে ৰেগাটো কাম কৰাটো কোনে দায়িত্ব দিছিল হা ৰেগাটো কাম কৰিছিল কোনে দায়িত্ব দিছিল এইটো মানে আমাৰ VCDC আমাৰ চেয়াৰমেনৰ পৰা যিটো গাঁৱত প্ৰত্যেককে দেই গাঁৱত যাৰা আমাৰ থাকিলে আমাৰ ইয়াতে দিব বেলেগত থাকিলে গাঁৱৰ কমিটিকে তাৰমানে কৰি এখন দেই গতিকে চেয়াৰমেন ছাৰেতো আৰু কৰিব নোৱাৰে না গাঁৱত এখন পাতি দেই আৰু কৰাৰ কাৰণে চাহ চিতা কৰাৰ কাৰণে সেনেকৈ কৰি আছে এতিয়া কি কাৰণ কি এইটো নাজানো আৰু আপোনাৰ পৰিয়ালটো কেইজন পৰিয়াল আমি 4জনে ছোৱালী 2জন তেখেত আৰু মই যোৱা ৰাতি ঘটনা হৈছে কেনেকুৱা হৈছে ইয়াৰ বিষয়ে ক'ব হয় যোৱাকালি ঘটনাটো বৰ দুৰ্ভাগ্যজনক কাৰণ সাধাৰণ মানুহ এজন ঘৰৰ ভিতৰত বহি পৰিয়ালৰ লগত সময় কটাই থকা সময়তেই দুষ্কৃতিকাৰীয়ে যি ধৰণৰ ইয়াত ঘটনাটো ঘটালে এই খুবেই দুৰ্ভাগ্যজনক আৰু সেইফালৰ পৰা আমাৰ সাধাৰণ জনতাই ইয়াত নিৰাপত্তাহীনতা অনুভৱ কৰিছে আৰু প্ৰশাসনক আমি আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ যে আমাৰ ইয়াত সাধাৰণ জনতাই যেন নিৰাপত্তা পায় সেইখিনি ব্যৱস্থা কৰিবলৈ আমি আমাৰ জিলা প্ৰশাসনক মহকুমা প্ৰশাসনক আমি আহ্বান জনাইছোঁ দুষ্টকাৰীটো কোন বুলি ক'ব এইটো দুষ্কৃতিকাৰী কোন হয় এইটো আমাৰ প্ৰশাসনৰ বিষয়ববীয়াসকল আহিছে মুৰব্বীসকল আহিছে ইয়াত আহি তদন্ত চলাইছে সেই তদন্তত এতিয়া তেওঁলোকে যাকে পায় তেওঁলোকে সেইটো বিচাৰি উলিয়াব নাম কি আছিল তাৰ গোলাগুলিটো কৰিছিল হয় প্ৰাণজিৎ দাস হয় কি গাঁও আছিল সৰুগাঁতি সৰুগাঁতি হয় ৰাতি কিমান টাইমত হৈছিল